हेलो एभ्रिवान की खबर कमेन्ट কৰি জনাবলৈ নাপাহৰিব স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅলৈ আজি ভিডিঅটো হ'বলৈ গৈ আছে আমৰ ওপৰত আপোনালোকে চাই থাকক ভিডিঅটো শেষলৈকে তেতিয়া গম পাব মই কি বনাবলৈ গৈ আছো পিছে আমগিটা ধুই ল'ব লাগিব ন তাৰ পিছতে কিবা এটা হ'ব ধুই কৰি কাটি চাও যদি পুকিয়া হয় তেতিয়া আৰু পেলাই দিব লাগিব যদি পুক নলাই তেতিয়াহে হ'বগৈ মেংগো মিল্ক শেক আপোনালোকে চাই থাকিব শেষলৈকে মই কেনেকৈ বনাও আৰু আমটো এতিয়া কাটি চাও যদি পুক নলাই তেতিয়াহে হ'বগে আৰু কিবা এটা দেই পুক নলালে হয় আৰু ভাল ওলালে হয় আমটো পিছে ভালে ওলালে আপোনালোকে ধৰিব পাৰিছে এতিয়া মই কাটি লওঁ অকমান ষ্টাইল দি কাটি চাওঁচোন কেনেকুৱা হয় মোক খুব ভাল লাগে এইটো ডিজাইনত মানে ফুল এপাহৰ দৰে হৈ যায় যে মোৰ ভাল লাগে মানে আপোনালোকৰ কেনেকুৱা লাগে জনাবচোন এতিয়া মই কাটি লৈছো আমখিনি কাটি লৈ আৰু বনাম আৰু আপোনালোকে চাই থাকক ভিডিঅটো শেষলৈকে বাকলিখিনি গুচাই হৈ গ'ল এতিয়া মিক্সি জাৰটো দি লৈছোঁ ধুনীয়াকৈ পিচি ল'ম এতিয়া আৰু দুটা আম লৈছোঁ আৰু গৰম দিনত কোনে কোনে ভাল পায় মেংগো শেক খাই কমেণ্ট কৰি জনাব দেই মই কিন্তু বহুত ভাল পাওঁ টেষ্টি মেংগো শেক খাই গাখীৰৰ সৈতে আৰু ইয়াত কি দিম মই আপোনালোকক দেখুৱাই যাম বাৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু গৰমত যদি কোনোবাই এগিলাচ এনেকৈ বনাই দিয়ে আৰু ভাল লাগে কিন্তু আনলৈ কিয় ৰৈ থাকোঁ আমি নিজে বনাই খাওঁ ব'লক ভিডিঅ'টো চাই থাকিব শেষলৈকে কাটি হৈ গ'ল আৰু ইয়াত এড কৰিছোঁ এতিয়া জোখমতে চেনি বৰ বেছি দিয়া নাই কাৰণ আমটো মিঠা হয় সেইটো কাৰণে মই চেনি কমকৈ দিছোঁ আৰু ইয়াত জোখমতে এতিয়া এড কৰি দিম মই অলপ গাখীৰ আৰু ইয়াত আপোনালোকে ক্ৰীমো এড কৰিব পাৰে আৰু ড্ৰাই ফ্ৰুট এড কৰিব পাৰে মই পিছে নাই কৰা শেষতে কৰিমগৈ ড্ৰাই ফ্ৰুট অকণমান এতিয়া ইয়াত একো দিয়া নাই অকল চেনি আম আৰু গাখীৰ এই তিনিটা বস্তুৱে মই এতিয়া ধুনীয়াকৈ মিক্সিত পিচি ল'ম আৰু এয়া ৰেডি হৈ গ'ল আমাৰ ধুনীয়াকৈ এটা পেষ্ট আৰু এইটো সকলো কাৰণে হেল্ডি হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে আৰু ডাঙৰ মানুহৰ কাৰণে সকলোৱে খাব পাৰে টেষ্টি মেংগো মিল্ক শেক এতিয়া ৰেডি হৈ গ'ল আৰু অকণমান সজাই দিলোঁ ড্ৰাই ফ্ৰুট দি পিনি আৰু কাৰ খাবলৈ মন গৈছে ৰাইচ আহিব পাৰে দেই আৰু এইফালে ধুনীয়াকৈ আমাৰ হৈ গ'ল আৰু মেংগো শেক আৰু ভিডিঅ'টো ইমানটা সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব পুনৰ লগ পাম অন্য এটা ভিডিঅ'ৰ সৈতে